ওদালগুৰিৰ ডিমাকুচি মিনি ষ্টেডিয়ামত ISPLৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। কালিৰে পৰা ওদালগুৰিৰ ডিমাকুচিত আৰম্ভ হয় ISPL। 2022ৰ প্ৰথম আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। বিটিআৰ চৰকাৰৰ দ্বাৰা আয়োজন কৰা এই অনুষ্ঠানৰ আয়োজন কৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ বিটিআৰ চৰকাৰে। 14 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই ISPLৰ ফুটবল আমাৰ উত্তৰাধিকাৰ। ঐক্য আৰু লক্ষ্যক মূল মন্ত্ৰ হিচাপে লৈ অনুষ্ঠানটোক এক সফল কৰি তোলাত আৰু অঞ্চলটোত এক অনুকূল ক্ৰীড়া পৰিৱেশ গঢ়ি তোলাত সকলোৰে সমৰ্থন বিচাৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। এইটো বহুত দিনীয়াৰ এটা আশা আছিলে যে আমি এটা ভাল ফুটবল লিগ মেটচ এটা আৰম্ভ কৰিম আৰু বহুত মেটচ যিহেতু হৈ থাকে নেশ্যনেল লেভেলৰ ষ্টেট লেভেলৰ আৰু এতিয়া ISL আৰম্ভ হৈছে। তো সেইকাৰণে আমি ISPL বুলি ইণ্টাৰ 6 শিডিউল প্ৰিমিয়াৰ লীগ বুলি এটা খেলা আৰম্ভ কৰিছোঁ, এটা লীগ এটা আৰম্ভ কৰিছোঁ আৰু এইটো বেচিকেলি অল দ্য 6 শিডিউল অফ দ্য নৰ্থ ইষ্ট। উই হেভ 10 6 শিডিউল ইন দ্য নৰ্থ ইষ্ট আৰু সেই 10 6 শিডিউলটো মানে কি হয় নেশ্যনেল গেম বা বিভিন্ন সন্তোষ ট্ৰফি বিভিন্ন খেলত মানে ডাইৰেক্টলি অংশগ্ৰহণ কৰিবলৈ স্কোপ নাপায়। তো এই অঞ্চলৰ বহুত প্লেয়াৰ আছে, সেই প্লেয়াৰবিলাক আমাক কৈ থাকে যে আমাকো খেলিবলৈ এটা স্কোপ লাগে। তো সেইকাৰণে এই প্লেটফৰ্মবোৰ আৰম্ভ কৰা হৈছে আৰু একবাৰ ফাৰ্ষ্ট টাইমতে ইতিমধ্যে 8টা কাউন্সিল লাই, মাৰা, চাকমা, আমাৰ ত্ৰিপুৰা, গাৰো, আমাৰ কাৰ্বি, ডিমাচা চব ইয়াত আহি পাইছে আৰু খাচী আৰু জয়ন্তীয়া আহিব বুলি আমাক খবৰ দিছে। তো 10 ডিফাৰেণ্ট 6 শিডিউল কাউন্সিলক লৈ পেলাই এই খেলাটো হ'ব আৰু আমি আশা কৰিছোঁ এইটো এটা নতুন প্লেটফৰ্ম 6 শিডিউল কাউন্সিলবিলাকৰ ইউনিটি, আমাৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং আৰু লগতে আমাৰ অঞ্চলত থকা যিবিলাক পটেঞ্চিয়েল ইউথছ আছে, যিবিলাক প্লেয়াৰ্ছ আছে, তেখেতসকলক এটা প্লেটফৰ্ম দিয়াৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে। তো মই সকলোকে ধন্যবাদ জনাইছোঁ কি সকলো আহি অংশগ্ৰহণ কৰিছে। ইয়াত আমাৰ বহুত কাউন্সিলৰ ডেপুটি চিফ সকল আহি পাইছে, চিফ সকলো আহিছে। তো সকলোকে মই ৱেলকাম কৰিছোঁ আৰু আমাৰ মাজত আজি অসম এছেম্বলিৰ স্পীকাৰ ডাঙৰীয়া এজ এ চিফ গেষ্ট আছে, আমাৰ স্পেচিয়েল গেষ্ট হিচাপে MP দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে আৰু বহুতখিনি ডিগনিটেৰিজ আজি আহি পাইছে। এইটো অহা 23 তাৰিখলৈকে কণ্টিনিউ হ'ব আৰু 23 তাৰিখে ফাইনেলটো কোকৰাঝাৰত হ'ব। তো আমি আশা কৰিছোঁ যে এই গেমে আমাৰ ফুটবল জগতখনত নতুন এটা ভাল এটা পৰিৱেশ এটা গঢ়ি তুলিব। সেইটো মই